26 ईयर्स हो गया इधर में धेमाजी डिस्ट्रिक्ट का जो एप्सू का कॉन्फ्रेंस बना रहे हैं उसमें आके आपको कैसा लगा, आप क्या मैसेज देना चाहते हैं हम तो कम्युनिटी को? बोरो कम्युनिटी तो अपना जैसा, मेरा पिताजी मेरा लड़का से भी ज़्यादा बोरो कम्युनिटी में मेरा रिलेटेड है। बोरो कम्युनिटी लोग ऐसा हम अच्छा पाता है, वो तेनका ही होते भाल पाए मैं और बेसी लड़ा छोवालीर पर बेसी के मैं बड़ लड़ा छोवालीक मैं बेसी मरम करे। যেতিয়া বড়োলেণ্ড আন্দোলন হৈছিল স্যার উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত আপোনাক শুনিব পাইছোঁ আপুনি তাৰ লগৰ আছিলে বুলি, এইটো সময়ত আপুনি আপোনাৰ যিটো মানে কি ধৰণে আছিলে এইটো সময়ৰ আন্দোলন বা এইটো সময়ত কি পৰিস্থিতিত আছিল? সেই সময়ত আমাৰ বৰপা উপেন্দ্ৰনাথ ব্ৰহ্মই ট্ৰেইনৰ পৰা আহিছিলে, কোকৰাঝাৰৰ পৰা আপোনাৰ চিমেণ্ট চাপৰিলৈ ট্ৰেইনৰ পৰা আহিছিলে। সেই সময়ত গাড়ী ঘোঁৰা নাই, বেচেৰা চিমেণ্ট চাপৰিত আহি পেলাই মোৰ ঘৰলৈ জংঘললৈ খোজকাঢ়ি গৈছিলে। খোজকাঢ়ি গৈ তাৰ পৰা মোক লৈ আনিলে, তেনেকৈ আমাৰ আন্দোলন চলি আছে। সেই সময়ত বড়ো বুলি ক'লে মানে ছেকেণ্ড ক্লাছকে ট্ৰিট কৰিছিলে, বড়ো সমাজক মানুহ হিচাপে ট্ৰিট কৰা নাছিলে, ছেকেণ্ড গ্ৰেড চিটিজেন অফ আছাম তেনেকৈ ট্ৰিট কৰিছিলে আছামত। সেইকাৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই আমাক কোকৰাঝাৰ লৈ গ'ল, জেগাত জেগাত আমি ঘূৰিলোঁ, বিজনী কি জেগাত ঘূৰিলোঁ, ঘূৰি পেলাই আমি আন্দোলনত হাত দি বেচেৰা বহুত কষ্ট কৰিলে। আমি চাইকেলৰ পৰা আমি গৈছোঁ, সেই সময়ত গাড়ী ঘোঁৰা নাই, চাইকেলৰ পৰা আমি গৈছোঁ, আমি বড়িৰ পৰা গৈছোঁ সেই সময়ত। সেইকাৰণে আজি তেতিয়া সি বহুত তাৰ টোটেল কিবা আছিলে, সি টোটেল ৰিভলিউশ্যন বড়ো সমাজটো পূৰা চেঞ্জ কৰিব লাগে, বড়োৰ মানে মেণ্টেলিটি কেইটা পূৰা চেঞ্জ কৰিব লাগে বুলি টোটেল ৰিভলিউশ্যন বুলি সি আমাক কৈছিলে। 26 জানুৱাৰীত যিটো বড়ো একৰ্ড হৈ গ'ল, একৰ্ড বুলি কৈছে, সেইটোক লৈ বড়োফাৰ যিটো সপোন আছিলে, ড্ৰিম আছিলে, সেই ড্ৰিমটো ছাকচেছ হৈছে বুলি আপুনি ভাবেনে নাভাবে? মইতো ফাৰ্ষ্ট একৰ্ডটো ফাৰ্ষ্ট কিবা ষ্টেপটো অলপমান কমতি হ'ল, ফাৰ্ষ্ট একৰ্ডটো সেইটো ভালে আছিলে। আৰু ছেকেণ্ড ষ্টেপ এইটো ভিটিআৰ যে বনালে এটা জাষ্ট সেইটো বহুত ভাল আছে, এটা ছাকচেছ হৈ গৈ আছে। আৰু পাৰিলে পাছলৈ ষ্টেটো পাই যাব, ষ্টেট পাবলৈ আৰু চেষ্টা কৰা চবেই মিলি পেলাই। আপুনি বড়ো ৰিভলিউচনাৰী লিডাৰৰ বিলাকক কিবা ক'ব বিচাৰিছে নেকি আমাৰ মিডিয়াৰ মাধ্যমেদি? মই বড়ো লিডাৰকেইটাক সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ, একেলগে থকা আমাৰ হাগ্ৰামা ডাঙৰীয়াও চলালে, ভালকৈ চলালে, বেয়াকৈ চলালে নক'ম। আৰু এটা ৰিভলিউশ্যন আহি পেলাই এটা প্ৰমোদ বড়োক আৰু সিহঁতে চিফ বনালে। পলিটিকেল চেঞ্জ হ'লে বি আমাৰ বড়ো সমাজৰ মেণ্টেলিটি, বড়ো সমাজৰ পিচ ডেভেলপমেণ্টটো চবেই মিলি পেলাই আগবঢ়াব লাগে। সেইটো আমাৰ মাজত কাজিয়া প্ৰেছাৰ বেছি কৰিব নালাগে, পিচ এণ্ড ডেভেলপমেণ্ট সেইটো আমাৰ বড়োকেইটা বেছি আগবাঢ়িব লাগে, ইউনিটি থাকিব লাগে।